আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে উতলা ভাগত ভোলাৰ পৰা স্বাগতম জনালোঁ। আজি মানে কি কৰিম বুলি কৈ পিনে ভিডিঅ'টো বনাই পেলালোঁ আৰু তাৰপৰা আজি একো বিশেষ একো নাই, পানী লাগি আছে, নাকেদি উশাহ ল'ব পৰা নাই। চ' তাকে বোলো আজি জমনি ভিডিঅ' কেইটামান আছে, চ' আপোনালোকক দেখাম। তাকে এতিয়া চাব আগলৈ ভিডিঅ'টো কি হয়। লাইফটো বহুত খেলি মেলিকৈ আগবাঢ়ি গৈ আছে। কিবা এটা চিন্তা কৰিব লাগিব, ইয়াক ঠিক কৰিব লাগিব। এনেকুৱা কিবা চিন্তা কৰিব লাগিব যে চিন্তাও চিন্তাত পৰি যাব। চালা বাহ, কি চিন্তা কৰিছে, কি যে চিন্তা কৰিছোঁ। বাই দ্য ৱে, মোৰ কথা শুনি তোমালোকে চিন্তাত পৰি নাযাবা আকৌ, চিন্তাটো বহুত বেয়া বস্তু। बासंती हमको बहुत प्यार करता है, बहुत प्यार करता है, बहुत प्यार करता है। माथा नहा गब्बर सिंह, मैं तुमको प्यार नहीं करता है, मेरा भालपा आसे है। क्या बोलता है तुम बासंती? हाँ, क्या बोलता है? मोर भालपा आसे, मुझे तो शादी करेगा, काबाई सुको देगा तो मारेगा। बहुत आंग नुंखो मुजां मुनु है। माबा बाथ्रा बुंदुं, माबा बाथ्रा बुंदुं, नुं मानसि। ओए भाई, तू की होल नुई, तू की होल साला बहुत धुनिया ছোৱালীজনী ভাল পাইছিলি ও, মোক দাদা বনাই দিলে। সেইকাৰণে নিজকে গুলি মাৰি ললো ও। জীয়াই লাভ নাই ও দোস্তি, জীয়াই এনেকুৱা কৰিলি? মই মূলা আৰু কণী খাই থাকো সদায় পাদি থাকো পাদি। বজাৰৰ পৰা মূলা আনি ভাতৰ লগত খাওঁ সানি, তোৰে কাষত আহি মই দিওঁ পাদেৰি। আহা স্বামী, শুনা স্বামী, পাদৰ চেনটো লাগে কেনে শুঙি। কালিৰ পৰা যাবি কলৈ? ৰিহাৰ্চেল কিহৰ ৰিহাৰ্চেল? বিহু আৰু কেইদিন আছে? কালিৰ পৰা ৰিহাৰ্চেল আৰম্ভ। মই গৈ কি কৰিম? A few moments later. তই ধুতি গেঞ্জি পিন্ধি ঢোল বজাবি, মই সেই মেখেলা চাদৰ পিন্ধি গগনা বজাম। बच्चे नहीं हो अब तुम, यही टाइम होता है पढ़ाई करने का। 10th के बाद कभी सोचा है क्या करोगे? 10th के बाद? তুমি আমাৰ ঘৰৰ বোৱাৰী হবাই যিহেতু মই তোমাক কেইটামান কথা সুধো। তুমি আমাৰ ঘৰলৈ বিয়া হৈ গলে ৰাতিপুৱা প্ৰথম উঠি কি কৰিবা? ৰাতিপুৱাই উঠি মোবাইলটো চাৰ্জ দিম, তাৰপিছত ইনষ্টাগ্ৰামত 2টা ভিডিঅ' বনাই ভাত বনাব যাম, আৰু তহঁতক 12টা বজাত ভাত দিম ৰাতিপুৱা। সুন্দৰ বিচাৰ है इसके। हेलो, कस्टमर केयर में आपका स्वागत है। बताइए मैं आपको क्या जानकारी दे सकती हूँ? अरे मैडम, मैं दारू और शराब कुछ भी नहीं पीता, लेकिन फिर भी मुझे मैसेज आता है कि आपका पैक खत्म होने वाला है। सर, वो पैक मतलब दारू नहीं, आपका रिचार्ज खत्म होने वाला है। क्या? নমস্কাৰ, বাতৰি পঢ়িছোঁ হেঙুন চেলেকা বৰাই। আজি লখিমপুৰৰ পৰা ধেমাজিৰে অভিমুখে গৈ থকা দুজন ডেকা ল'ৰা চাইকেলৰ অভিমুখে এচপৰা গোবৰত খুন্দা মাৰি ল'ৰাকেইজন হঠাতে মৃত্যু হয়, আৰু বৈজ্ঞানিকে জনামতে মাত্ৰ চাইকেলখনৰ ভল্টিপকেইটাহে উদ্ধাৰ কৰিব পৰা গৈছে। ল'ৰাকেইজনৰ সন্ধান উলিয়াব পৰা এতিয়ালৈকে হোৱা নাই। আজি গুৱাহাটী জজ খেলপথাৰত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ থাকোঁতে মূৰৰ ঘাম মাটিত পৰে, ফলত বানপানীৰ সৃষ্টি হয় আৰু 3জন বিহাৰী টিকনি উঘালি পৰে। ইতিমধ্যে বিহাৰীকেইজনৰ সন্ধান উলিয়াবৰ বাবে NDRF আৰু SDRF পানী মূলা খাইছিলা তুমি পহেলিকা? তোমাৰ মূলা খোৱা সেই পান্ধৰ গোন্ধই জানা মোৰ নাক কোচ খুৱাই দিছিল। তেতিয়া মই চিঞৰি কৈছিলো, ৰাধিকা তুমি পান্দিলা। তাই মোৰ চকুত চৈ কৈছিল, মা কসম সৰস্বতী বিদ্যা মই নাই পন্দা। নমস্কাৰ।